परंतु इतिमध्ये आउट और 2025 सनत बीपीएफ सरकार आहिब এই কথাটি স্পষ্ট परंतु इतिमध्ये आउट কোৱা হৈছে আৰু আউট হ'বই এই কথাটি স্পষ্ট কোকৰাঝাৰত আমাৰ হাগ্ৰামা মহিলা ডাঙৰীয়া খাম্বা বৰকাৰী যি প্ৰাৰ্থী আছিল নাঙ্গলৰ তেওঁলোকে জিকিছে একমাত্ৰ খাম্বা বৰকাৰী ভোট দিয়াৰ কাৰণটো হৈছে পৰমদৰু মানে পৰমদৰু যিখিনি কাম কৰিছে বা বিটিসি যিখিনি অন্যায় অত্যাচাৰ কৰিছে তাৰ কাৰণে পৰমদৰুক মুখখিনি চাই নাঙ্গলক ভোটখিনি দিছে একমাত্ৰ পৰমদৰুৰ কাৰণে বিটিসি দিছে কাৰণ বিটিসি মানুহক যি যিখিনি কাম কৰিছে যিখিনি বিটিসি ৰাইজক হাৰাস্তি কৰিলে একো কৰিব পৰা নাই তাত 4টা বছৰ গল প্ৰায় 5টা বছৰ ৰুলিং চলিব গটিকে 5টা বছৰ ৰুলিং চলি আছে পৰমদৰুৰ শাসনত কি কৰিছে কি কৰা নাই অনলি বিটিসি বিক্ৰী কৰিছে সব কিছুতে বিক্ৰী কৰিলে কৰাৰ পিছত কিছুমান এসেম্বলিটো অলপ ডিজাইন কৰিছে তেওঁলোকে এনেকুৱা এজন সিবে বস্তুখিনি যিখিনি সামগ্ৰী আছিল সেইখিনি হাগ্ৰামাৰ সামগ্ৰী তেওঁলোকে বিক্ৰী কৰি দি তেওঁ নতুন মানে নিজৰ পইচা সেই পইচা যদি ৰাস্তা কাটত কৰিব পাৰিলে হয় ৰাইজে নিশ্চয় তেওঁ হুজুক এবাৰ কৰি দিলা হয় গতিকে তেওঁলোকে পৰমদৰুক এবাৰহে হুজুক কৰি দিছিলে গতিকে দ্বিতীয়বাৰ আৰু 2025 সনত बीपीएफ सरकार आहिब এই কথাটি স্পষ্ট परंतु इतिमध्ये आउट কোৱা হৈছে আৰু আউট হ'বই এই কথাটি স্পষ্ট